নমস্কাৰ আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি গৈছিলো হাজোত অৱস্থিত শ্ৰী শ্ৰী মাধৱ মন্দিৰলৈ। শ্ৰী শ্ৰী মাধৱ মন্দিৰত বহুত ঐতিহ্য জড়িত হৈ আছে। সেইখিনি আমাক পুৰোহিতজনে বুজাই দিছে। যোন মাধৱ মন্দিৰৰ ওচৰত আছে বা দূৰতো আছে তেওঁলোক এবাৰ আহক। আপোনালোক কেতিয়াও নিৰাশ হৈ যাব লগা নহয় ইয়াৰ পৰা। মেইন পুৰোহিতজনে এটা কথা ক'লে যে আপোনালোকে যিমান তীৰ্থ ভ্ৰমণ কৰিলেও যদি হয়গ্ৰীৱ মাধৱ মন্দিৰত এবাৰ আহে তেতিয়াহে তীৰ্থ ভ্ৰমণ সফল হয়। আমি দৰ্শন কৰি উঠাৰ পিছত পূজাৰীজনে এটা কথা ক'লে, সেইটো কথা মই ভইচ অভাৰ দিয়া নাই, ডাইৰেক্ট কৈছো, শুনি লওকচোন এবাৰ। এটা বাপুৱে কথা ক'লে যে এই যিটো গেট আছে মাধৱ মন্দিৰত, সেই গেটটো আৰু আপোনাৰ যোনটো জগন্নাথ বাবাৰ যোনটো গেট, জগন্নাথ মন্দিৰৰ যোনটো গেট সন্মুখিকে আছে, ইফালে মানে আপোনাৰ গুগলত চালে পাব যে ইফালে এইটো মাধৱ মন্দিৰৰ গেট আৰু ইফালে চিধা যিটো আছে ডাইৰেক্ট মানে জগন্নাথ বাবাৰ গেট। আপোনালোকে নিশ্চয় জানে যে মাধৱ মন্দিৰৰ এটা পুখুৰী আছে, তাতে কাছ থাকে, কাছকেইটাক মুৰি খুৱাই আমি ঘৰলৈ আহিলো। ধন্যবাদ।